So, welcome back to my YouTube channel Assam Mini Vlogs 365. তো চাওক যোৱাকালি আমি এটা ভিডিঅ' আপলোড দিছোঁ তাৰমানে এয়া হ'ল হৰিশ বেজবৰুৱা আৰু মোৰ নাম শ্ৰী ৰাহুল হালৈ আমি মানে নতুনকৈ এটা ইউটিউব চেনেল খুলিলোঁ আৰু যোৱাকালি এটা ভিডিঅ' আপলোড দি দিলোঁ ভিডিঅ'টো ভাল পালেও বেয়া পালেও আপোনালোকে কমেণ্ট কৰি জনাব তেতিয়া ভিডিঅ'টোৰ ওপৰত আমি এটা ভালকৈ অলপ সেই পাম না মনত সেইকাৰণে আমি আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি ভিডিঅ' আপলোড কৰি থাকিম আৰু যদি ভিডিঅ'বোৰ ভাল পায় শ্বেয়াৰ আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইবটোতো কৰিবই লাগিব নকৰিলে আপোনাৰ কথা আৰু আজি তাৰমানে আমি ক'ব নাযাওঁ আজি এনে আমি তাৰমানে ক'লোঁ আমি ধৰক নিজে কি কৰোঁ ই ৰিক্সা চলাই মই ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছোঁ পঢ়ি গ'লে আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি হ'লে আমি ভিডিঅ' দিম আমি এতিয়া পাগলা দিয়াৰ হৈ যাম অলপ আপোনালোককো দেখুৱাম মানে আমি দুয়ে প্ৰত্যেকটা ভিডিঅ'ত আমি দুয়ে বনাম ছিংগল খায়ো নহয় দুয়ে ভিডিঅ'বিলাক আপোনালোকৰ কাৰণে আগবঢ়াম ইও মাজতে ক'ব ময়ো কম এনেকৈ বলক এতিয়া আমি পাগলা দিয়াৰ পাৰক লৈ যাওঁ আমি গণেশ মন্দিৰ পালোঁ এই গণেশ মন্দিৰ বাপা ইমান মানুহ মন্দিৰ কেনে লাগছে মজা মজা হয় কেমেৰাতে ডিছপ্লেতে নহয় এই বঢ়িয়া 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 এবাৰ পৰা আমি নতুন নতুন ভিডিঅ' আপলোড কৰি থাকিম যোৱাকালি যে আমি ভিডিঅ'টো বনালোঁ পুৱাৰ পৰা বনোৱা নহ'ল আমিতো মোটামুটি 4:30 পৰা ঘৰৰ পৰা গৈছিলোঁ কিন্তু পুৱাৰ পৰা বনোৱা নহয় আমি তাৰমানে যোৱাকালিৰ পৰাহে ব্লগ বনাই সিদ্ধান্ত কৰিলোঁ সেইকাৰণে আৰু পূৰা ব্লগ বনাই থাকিম যিমান মানুহ সিমান ব্লগ বনাম আমি চাইকেল লৈ যিমানখিনি পাৰোঁ আমি চাইকেল লৈ ব্লগ বনাম আমি পৰহি গৈছিলোঁ ভূটান গৈছিলোঁ চাইকেল লৈ নলবাৰীৰ পৰা ভূটান গৈছিলোঁ তথাপিও আমি অলপমান এটা সৰু চাই হ'লেও ব্লগ বনাইছোঁ যেখানি চাই ভিডিঅ'টো চাই থাকব আমাৰ এইবাৰ পৰাই চিকৰ টিকৰ খোৱা নাই দিয়ক কিন্তু তামোলহে খাইছোঁ আপোনালোকে আৰু চিকৰ খোৱা বুলি তামোল খাওঁৱে মানে মই ভাত খাইছোঁ সেইকাৰণে চিকৰ খোৱা নাই কিন্তু মই তামোলহে খাই আছোঁ নাই অহা ৰবিবাৰে আমি চাইকেল লৈ যাম হাজো যাম আমি তাতো ব্লগ বনাম সেইদিনা ব্লগ হ'ব আৰু যিমান পাৰে এতিয়া শ্বেয়াৰ কৰিব দিয়ক যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটোত দবাই দিব ছাবস্ক্ৰাইবটো কৰিব শ্বেয়াৰ কৰিব তেতিয়া আমি অলপমান মৰম পাম আপোনালোকে মৰম দি গাইছ মই লাইনক গৈছোঁ আৰু কেমেৰাত নাই লাইক কৰিব দিয়ক কিন্তু বহুত কষ্ট কৰিছোঁ ভিডিঅ'ৰ কাৰণে এদিন তামাম ভিডিঅ' বনাম চাই থাকক বেতাল আৰু নিপুৰ দৰে একেলগে আমি দুয়ে চাওকচোন প্লেচটো নলবাৰীতো বঢ়িয়া প্লেচ থাকে দিয়ক গাইছ বাৰিষা এটালৈকে পানী থাকে এতিয়া খলিৰ মাহ না বেছি পানী নাথাকে পানী শুকাইছে আধা আধি এইখন নলবাৰী গণেশ মন্দিৰৰ পৰা ব্ৰিজখন দিয়ক বহুত ডাঙৰ ব্ৰিজ হৈছে দিয়ক মজা কিন্তু 2 দিন হ'বই আৰু এই মাজত অলপ কাম বাকী আছে বহুত দীঘল দিয়ক
নলবাৰী হৰি মন্দিৰ পালোঁ ইয়াতে বহুত ডাঙৰ ৰাস হয় দিয়ক বহুত ডাঙৰ ৰাস দুৰ্গা পূজা হয় একদিন তাৰ ভিডিঅ' যাম তাক ব্লগ বনাবা ডিম্পু দা আছিল একদিন কিন্তু ভিতৰত নাগলা সেই চিনা কিন্তু মই ভিতৰত যাব পাৰোঁ আজিয়ে নাযাম দিয়ক বেলেগ দিনা এটা বেলেগ ব্লগত যাম না কি কয় দিয়ক বেলেগ দিনা যাম দিয়ক তাৰে ভিডিঅ' আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ দিয়ক বাই আৰু আগলৈ ভিডিঅ' চাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব